বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি মই ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে যেন চাই থাকে, আগলৈকে চাই থাকিব মোৰ ভিডিঅ' কেনেকুৱা লাগে। আমাৰ ঘৰলৈ আহিছে ন? টিকু, কি খবৰ তোমাৰ? ভাল। আৰু এইপিনে চাই কোৱা, তোমাৰ নামটো কৈ দিয়াচোন। তুমি এতিয়া কোন ক্লাছত পঢ়ি আছা? হয় নেকি? ৰোল নাম্বাৰ কিমান তোমাৰ? পঢ়া পাতি ধুনীয়াকৈ চলি আছে ন? ডাঙৰকে কোৱা অকণমান। ইয়াতে শুনাই নাই নহয়, কোৱা। হয় নেকি? এইপিনে চাই কিনে কোৱা। এয়া নাতিনীয়েক আৰু আইতাক দেই। এয়া আমাৰ বৰমা হয়। এইটো মোৰ ভতিজা হ'ব ন? ভতিজা হয়। মোক পেহী বুলি মাতে ন? আগতে সৰুৱে আছিল, তো ডাঙৰ হৈ গ'লে টিকু। গছৰে তামোল পাইছিলে। এয়া ল'ৰাই মাহীয়েকৰ লগত তামোল বুটলাত পূৰা ব্যস্ত হৈ আছে। এয়া চাই থাককচোন। সি বিৰাট ভাল পাইছে, বিৰাট ফূৰ্তি পাইছে এইবিলাক। এনেকুৱা কাম কৰিবলৈ ভাল পায় সৰু ল'ৰা ছোৱালীবিলাকে। গতিকে মোৰ ভিডিঅ'বিলাক চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব। লাইক কৰিব, কমেণ্ট কৰিব, কিবা ভুল হ'লে আঙুলিয়াই দিব, যিহেতু নতুন হয় ইউটিউবত। গতিকে ভিডিঅ'বিলাক ইমান এটা ভাল নহ'ব, মই নিজেই কৈছোঁ। গতিকে আপোনালোকে চাই থাকিব, ভুলবোৰ আঙুলিয়াই দিব, যাতে আগলৈকে উৎসাহ পাওঁ আকৌ নতুন নতুন ভিডিঅ' বনাবলৈ। এয়া ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি এইটো 2 নম্বৰ ভ্লগ হয় মোৰ। গতিকে আপোনালোকে চাই থাকিব বুলি আশা ৰাখিলোঁ। বলকচোন চাওঁ ল'ৰাই কি কৰে, কিমান তামোল হয় আমাৰ গছৰ, এইবিলাক চাই থাকক আপোনালোকে। মই দেখাই আছোঁ। ঘৰৰ তামোল খায়ে বিৰাট মজা লাগে, কিনা তামোলতকৈ। কিনাবিলাকো ঘৰৰে হয়, কিন্তু মানে আমাৰ নিজৰ গছৰ তামোল খাই বিৰাটেই ভাল লাগে। এয়া তামোল এয়া পাৰিছিল যে ইমানখিনি তামোল পালে। এয়া বেচিবলৈ পাৰিছিলে, কিন্তু এতিয়া নেবেচে। এয়া আগতে পুতি থ'ব, গাঁতত পুতি থৈহে বেচিব। সেয়া ল'ৰাই ছাগলী পোৱালিৰ লগত খেলি আছে। এইবিলাকত বিৰাট হেঁপাহ হিয়াৰ, ভাল পায়। এয়া চাওকচোন, পোৱালিটো ইমান ধুনীয়াকৈ লৈছে, মৰম কৰিছে। একেবাৰে ফেচ ৱাছ দি সি মুখ ধুৱে, গাড়ীখন ধুইছে। চাই থাককচোন আপোনালোকে, কিমান ধেমালি কৰি আছে। সিহে জানে আৰু কি কৰিছে এইবিলাক। সেয়া গাড়ীখন ধুইছে, মৰমৰ গাড়ীখন এইখন। একে ফেচ ৱাছ দি মুখ ধুইছে। ইমান এক্টিং কৰিব পাৰে নহয়, বিৰাট এক্টিং মেন হ'ব চাগে। চাই থাকক আপোনালোকে। ভিডিঅ'বিলাক কেনেকুৱা হয় নাজানো, জনাব। এডিট কৰাত ইমান এটা ভাল হোৱা নাই, তথাপিও চাই থাককচোন। আগলৈকে ভালকৈ কৰিম আপোনালোকৰ মৰম পালে। এইখিনিয়ে ক'লোঁ আৰু। এইবিলাক কাম কৰি সি দিনটো পাৰ কৰি দিয়ে। কেনেকৈ দিনটো পাৰ হয় সিয়াৰ লগত থাকিলে গমেই নাপাওঁ। ইমান আমেজ পায় ল'ৰাই। এতিয়া চাওকচোন কি কি কৰি থাকিব। এয়া আম কাটিবলৈ লৈছোঁ। আমৰ বতৰ যিহেতু, আম নাখালেনো ভাল লাগেনে? তাতে গৰম, ইমান গৰম পৰিছে নহয়। পাৰি আনিলে মাহীয়েকে, এতিয়া খাবলৈ লৈছোঁ। ইমান টেষ্টি লাগিছে খাই। কোনে কোনে আম খাই ভাল পায় বাৰু জনাবচোন। চবেই ভাল পায়, তথাপিও কিছুমানে নাখায় যে। এয়া কলপাতত লৈ খোৱা আমেজেই বেলেগ। এনেকৈ আগতে সৰুতে খাইছিলোঁ, এইবিলাক এতিয়া মনত পৰে আৰু। লগৰ লগত খাইছিলোঁ। এতিয়া বন্ধু বান্ধৱীও লগ পাবলেই নাইকিয়া হ'ল, চব কামত বিজিয়ে। গতিকে এইখিনিতে আজি ভিডিঅ'টো সামৰি মাৰিলোঁ। আপোনালোকে আগলৈকে চাই থাকিব। এইখিনিলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোকে। মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। এইখিনিতে মোৰ ভিডিঅ'টো সামৰণি কৰিলোঁ। ধন্যবাদ।